আশা কৰিছো বন্ধুসকল ভালে আছে আৰু মই চৌধুৰী আপোনালোকৰ মৰমৰ চ্যালেঞ্জ আসাম চেনেলটিলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যিহতৰ এগেইনষ্টত অবজেকশন দিছে বা যিসকলৰ নোটিছত নাম্বাৰ 1 আহিছে তাতে কোনো সিএন মিএন নাই, সিএন 1.1 বা 1.2 নাই, ডাইৰেক্ট নাম্বাৰ 1 আহিছে। তো সেই নাম্বাৰ 1 নোটিছ সমূহৰ বিষয়ে বা এই ব্যক্তিসকলে কি নথি লগত লৈ যাব লাগিব তাৰে বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। আপুনি নিশ্চয় চাৰিটা ধৰণৰ নোটিছ চাবলৈ পাইছিলে। তাতে সিএন 1.1, সিএন 1.2, সিএন 2.1 আৰু সিএন 2.2। ইয়াৰ উপৰিও আৰু এখন নতুনকৈ নোটিছ চাবলৈ পালোঁ বা আপুনি চাবলৈ পাইছে। সেই নোটিছটো হ'ল অবজেকশ্যন। সেই নোটিছটোত সিএন নাথাকে, ডাইৰেক্ট NO1 নাম্বাৰ 1 নোটিছটোত থাকে। আৰু যিসকলৰ ব্যক্তিৰ এগেইনষ্টত সেই অবজেকশ্যনটো কৰিছে, তো আপুনি যদি নোটিছটো পাইছে তাতে স্পষ্টভাৱে চাবলৈ পাব কোন ব্যক্তিয়ে আপোনাৰ এগেইনষ্টত অবজেকশ্যন কৰিছে। অৰ্থাৎ সেই ব্যক্তিসকলে ক'বলৈ বিচাৰিছে বা অবজেকশ্যন কৰিছে যে সেই ব্যক্তিসকলৰ নথি ব্যৱহাৰ কৰি আপোনাৰ নাম ইতিমধ্যে খচৰাত অন্তৰ্ভুক্ত হৈছে বা যিসকলৰ নাম্বাৰ 1 নোটিছটোত সদস্যসকল আছে সেই সদস্যসকলৰ নাম সেই বেলেগ যিসকলে অবজেকশ্যন কৰিছে সেই ব্যক্তিসকলৰ নথি ব্যৱহাৰ কৰি আপোনাৰ নামসমূহ খচৰাত অন্তৰ্ভুক্ত হৈছে। তো তাৰে বাবে সেই নথিধাৰী ব্যক্তিসকলে অৰ্থাৎ যিসকলৰ নথি বুলি দাবী কৰিছে সেই ব্যক্তিসকলে NSKত অবজেকশ্যন কৰিছে যে আমাৰ নথি এখেতে ব্যৱহাৰ কৰিছে। তো হয়, যদি আপুনি সেই নথিসমূহ ব্যৱহাৰ কৰিছে তো আপোনাৰ বৰ্তমান নতুনকৈ কি নথি পাইছে আপুনি, বা যদি সেই অবজেকশ্যনসমূহ ভিত্তিহীন তো আপুনি আপোনাৰ বৈধ নথিসমূহ লৈ যাওক। আপুনি সেই হিয়াৰিং নোটিছটো এবাৰ ভালদৰে পঢ়ি চাওক। তাতে স্পষ্টকৈ লিখা আছে আপুনি যিসমূহ নথি NRCৰ সংযোগী হিচাপে ব্যৱহাৰ কৰিছিলে, যেনেকৈ আপোনাৰ ফাদাৰ বা গ্ৰেণ্ডফাদাৰৰ লিগেচি ব্যৱহাৰ কৰিছিলে, তো সেই লিগেচি কপিটো, আৰু যদি কিবা লেণ্ড ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহ লৈ যাব। আৰু আপোনাৰ যিসমূহ লিষ্ট বি হিচাপে দাখিল কৰিছিলে সেই নথিসমূহ, পাৰফেক্ট নথিসমূহ লৈ যাব। যিসমূহ নেকি আপোনাৰ দেউতাকৰ লগত লিংকেজটো পাৰফেক্ট আছে সেই নথিসমূহ লৈ যাব। আৰু লগতে লৈ যাব লাগিব আপোনাৰ 2015ত NRCৰ অল্ড ফৰ্মখন, যিটো নেকি আপোনাৰ ফটো আছে, আপোনাৰ নাম আছে, স্কেনিং কৰি দিছে NSKৰ পৰা, সেই অল্ড ফৰ্মটো লৈ যাব। আৰু আপোনাৰ বংশ বিক্ষোভ যিখন তালিকা আপুনি বনাইছিলে সেই তালিকাটো লৈ যাব। আৰু লগতে আপোনাৰ নাম যদি প্ৰকাশ পাইছে সেই খচৰাটো আপুনি লৈ যাব। লগতে আপোনাৰ বংশধৰৰ যিসকলৰ নাম ইতিমধ্যে NRCৰ খচৰাত প্ৰকাশ পাইছে সেই ব্যক্তিসকলক লগত লৈ যাব। তো এইখিনি নথি, ইয়াৰ উপৰিও আপুনি কিছুমান নথি চাবলৈ পাব যিসমূহ নেকি NRCৰ লগত সংযোগী হিচাপে আপুনি ব্যৱহাৰ কৰিছে। আপুনি হিয়াৰিং নোটিছত চালে স্পষ্টকৈ পাই যাব। তো এই নথিসমূহ আপুনি লগত লৈ যাব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ ভালেই লাগিছে বা হেল্পফুল হৈছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি জনাই দিব, কিয়নো এনেকুৱা প্ৰব্লেম আপোনালোকৰ বন্ধুসকলৰ বহুতো বন্ধুৰ মাজত হৈছে। তো আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে তেনেহ'লে মোৰ চেনেলৰ কাষতে থকা ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি টাচ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখক, যাতে মই এনেকুৱা আপোনালোকৰ হেল্পফুল ভিডিঅ' যেতিয়াই আপলোড দিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব বা লেটেষ্ট আপডেটসমূহ পাই থাকিব। বন্ধুসকল, ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ এই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। চি ইউ এগেইন।